60 বছৰ গোৱামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সেয়েহে অহা 3 মে 2023 তাৰিখে 60তম প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি তুংগত আছে আৰু এনেদৰে শিক্ষক শিক্ষয়িত্ৰীকে আৰম্ভ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এক প্ৰস্তুতি চলাইছে যাতে বিদ্যালয়খন আৰু অধিক সুন্দৰ ৰূপত সজাই তুলিব পৰা যায়। প্ৰতিষ্ঠা দিৱসৰ কাৰণে গোৱামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি এক উখল মাখল পৰিৱেশ, সকলোৱে প্ৰস্তুতি লাগি আছে আৰু গোটেই প্ৰস্তুতি হাত ধৰি আছে আমাৰ সঞ্জীৱ বৰুৱা ছাৰ। প্ৰস্তুতি সম্পৰ্কে আগবঢ়াই নিবৰ কাৰণে কিছু আপোনাৰ সহায় বিচাৰিলোঁ ছাৰ। ধন্যবাদ প্ৰণৱ। আচলতে যিটো কনচেপ্ট প্ৰতিষ্ঠা দিৱসৰ যিটো কনচেপ্ট সেইটো আগতে আছিল আমাৰ বিদ্যালয়ত, কিন্তু অলপ উলহ মালহ পৰিৱেশ অহা নাছিলে। কিন্তু আমাৰ অধ্যক্ষ মহোদয়ে এটা উলহ মালহৰ পৰিৱেশেৰে এই অহা 3 তাৰিখৰ পৰা মানে কালিলৈৰ পৰা যি প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি আজি এসপ্তাহ জুৰি চলাই আছে, ই এক অভূতপূৰ্ব আৰু সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী বিভিন্ন দিশত নিজে কাম কাজ আগবঢ়াই নিছে আমাৰ প্ৰস্তুতি তুংগত। আৰু এই বিষয়ে আমাৰ চলা অধ্যক্ষ মহোদয়ে সকলোখিনি বিষয় ক'বলৈ অনুৰোধ জনালোঁ। অধ্যক্ষ মহোদয় ধন্যবাদ, নমস্কাৰ। সংবাদ মাধ্যমৰ কৰ্মীসকলক এই সুযোগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে প্ৰসাৰৰ দায়িত্ব লৈ আছে, ভৱিষ্যতেও লৈ থাকিব। এইটো মোৰ একো নহয়, গুৰুসকলে মোক কিছুমান সিদ্ধান্ত দিয়ে যে প্ৰতিষ্ঠা দিৱস পাতিব লাগে। মই এজন সাধাৰণ সৈনিক আৰু যিমান পাৰিছোঁ বিদ্যালয়খনৰ কাৰণে ত্যাগৰ মনোভাৱে আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছোঁ। ক'ৰবাত সফল হৈছোঁ, ক'ৰবাত বিফল হৈছোঁ। এতিয়া উদাহৰণস্বৰূপে আমি আমাৰ সকলো সম্পূৰ্ণ হোৱাৰ পিছতো দ্বিতীয় গুণোৎসৱত আমি এইতে সীমাবদ্ধ থাকিলোঁ, য'ত আমি A+ পাবলগীয়া এখন স্কুল আছিলোঁ। এইবাৰ আমি আকৌ চেষ্টা কৰিছোঁ, মন বান্ধিছোঁ। আমি হতাশা হোৱা নাই। বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰী পৰ্যালোচনা কৰিছোঁ যে আমাৰ ক'ত ড্ৰবেক আছে, আৰু মই ভাবিছোঁ এই প্ৰতিষ্ঠা দিৱসৰ জৰিয়তে নতুন আৰু পুৰণি সকলোকে একেলগ কৰাৰ এক প্ৰয়াস কৰিছোঁ, যাতে পুৰণি লোকসকলে ঐতিহ্য ৰোমন্থন কৰিব পাৰিব আৰু নতুন নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়খনৰ ইতিহাস কিছু পৰিমাণে হ'লেও জানিবলৈ সক্ষম হ'ব। প্ৰিন্সিপাল ছাৰৰ অধ্যক্ষ মহোদয়ৰ গা মানে 7-8খন হৈছে আৰু ৰাতিপুৱা টোপনিয়ে অহা নাই প্লেনিং কৰোঁতে। তেখেতৰ লগতে আমিও অলপ প্লেনিঙত সহযোগ কৰিছোঁ। আমিও ৰাতি হ'লেও চিন্তা কৰিছোঁ কেনেকৈ এইখন সফল হ'ব। গতিকে আমি আশা কৰিছোঁ সকলোৱে সহযোগিতা আগবঢ়াইছে, বিভিন্ন ক্ষেত্ৰত চবেই লিডাৰশ্বিপ লৈছে। গতিকে আমি ভাবিছোঁ এইখন সুন্দৰকৈ শেষ হ'ব, এই প্ৰতিষ্ঠা দিৱসটো সুন্দৰকৈ শেষ হ'ব। আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ লগত আছে ভৰালী ছাৰ। খুব চমুকৈ প্ৰিন্সিপাল ছাৰৰ যথেষ্ট অৰিহণা আছে। তেখেতৰ জন্মতেই আজি বিদ্যালয়খন দুপৰ আগুৱাই গৈছে বুলি ক'ব পাৰি। লগতে শিক্ষক শিক্ষয়িত্ৰীসকলকো আগলৈ নমাবলৈ প্ৰেৰণা যোগাইছে। ইতিমধ্যে আমাৰ বাইদেৱে কৈছেই, যিগৰাকী বাইদেৱে আগতে এইবোৰ কৰি পোৱা নাছিলে, এই বাইদেৱে এতিয়া এনেকুৱা বনাই দিলে অধ্যক্ষ মহোদয়ে বাইদেউক চাই পেলাব পৰা এতিয়া গোগামুখ হাই ছেকেণ্ডেৰী শিক্ষকে নোহোৱা। আৰু এয়াই গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, য'ত অকল ছাত্ৰ ছাত্ৰীৰ উন্নতি নহয়, শিক্ষকসকলৰ মানে কমোন্নতি হয়। আৰু সেই সুবিধা আমাৰ অধ্যক্ষ মহোদয়ে দিছে সকলোকে। লাগি আছে আমাৰ যুৱ শিক্ষক আমাৰ প্ৰাঞ্জল আছে। প্ৰাঞ্জলৰ চমু অনুভৱ খুব ধুনীয়াকৈ। এইবোৰ ৰচী কিহৰ কাৰণে? ফ্লেগৰ কাৰণে প্ৰস্তুতি চলাই থকা হৈছে। অনুভৱ কি? মাননীয় প্ৰিন্সিপাল ছাৰৰ নিৰ্দেশ তত্বাৱধানত আৰু জ্যেষ্ঠ শিক্ষকসকলৰ নিৰ্দেশমৰ্মে আমি কাম আগুৱাই লৈ গৈ আছোঁ। যিখিনি উপদেশ দিছে তেওঁলোকে তেনেমতে আমি কাম আগুৱাই লৈ গৈ আছোঁ।